চবৰ কাৰণে শুভেচ্ছা ৰঙালী বিহুৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এইবাৰ বিহুটো ভাল হ'ব লাগে আৰু ৰঙালী বিহুৰ কাৰণে চবৰ কাৰণে শুভেচ্ছা। আমাৰ এইটোও ভাল, যোৱা বছৰতকৈ এইবছৰ আৰু ভাল হৈছে আৰু ভাল হ'ব লাগে, প্ৰত্যেক বছৰে এনেকৈ ভাল হৈ গৈ থাকে। আৰু কৰ্মশালাৰ কাৰণে আৰু ভাল হৈছে আমাৰ কৰ্মশালাৰ কাৰণে আমাৰ বহুত ঢোল আমি বিক্ৰী কৰিলোঁ আৰু ঢোল আৰু আছে আৰু বিভিন্ন জেগাৰ পৰা মোৰ অৰ্ডাৰ আহি আছে। শিলিগুৰিৰ পৰা আহিছে, ৰাঙাপাৰাৰ পৰা আহিছে, বালিপাৰাৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে আৰু ঢোল বেচি আছোঁ আৰু পুৰণা ৰিপেয়াৰিং কৰি আছোঁ। লগত মোৰ ভাইটি আছে, ভাইটিৰ লগত দিনে ৰাতিয়ে ব্যস্ত, এতিয়া ঢোল লৈয়ে ব্যস্ত, বাকী একো নাই, মোৰ দিনে ৰাতিয়ে সমানে ব্যস্ত হৈ আছোঁ। কিমানমান ঢোল বেচিলে? মোটামুটি 40টা 50টামান ঢোল বেচিলোঁ আৰু ঢোল কেইটামান আছে বাৰু। তাৰপিছত আৰু বাহিৰৰ পৰা কেইটামান ঢোল অৰ্ডাৰ কৰিছোঁ। এইকেইটা ঢোল মই নিজে বনাইছিলোঁ, মই সোনকালে এইবিলাক বেচিলোঁ আৰু বাহিৰৰ পৰা কেইটামান ঢোল আহিব, 10টামান ঢোল আহিব আৰু। কিমান বছৰ হ'ল এইটো 2003 পৰা ইয়াত কৰি আছোঁ। এইটো লৈ মই ব্যস্ত, দিনে ৰাতিয়ে ব্যস্ত, এইটো কাৰণে মই ব্যস্ত হৈ থাকোঁ। এইটো হেৰি কৰিয়ে মই পৰিয়াল পোহপাল কৰি আছোঁ। কাৰোবাৰ যদি ঢোল লাগে আহিব পাৰে। টুকিয়া চেণ্টাৰতে মোৰ দোকান, বিনীতা ভাণ্ডাৰ, আৰু ফোন নম্বৰ আছে 9101714311। কাৰোবাৰ যদি লাগে কানেকশ্যন কৰিব পাৰে, মোৰ তাত আছে, মই দিব পাৰোঁ।